বন্ধু বান্ধৱীসকল নমস্কাৰ। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ভালে কুশলে আছে নহয়নে বাৰু? আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে, ভালে কুশলে থাকিব। বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ ভাৰতৰ টপ 10 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ। বলক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্ন নং 1 হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰতিভা পাটিল। আজিৰ প্ৰশ্ন নং 2 হৈছে ভাৰতৰ প্ৰথম মহিলা লোক সাংসদ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মীৰা কুমাৰ। আজিৰ প্ৰশ্ন নং 3 হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইন্দিৰা গান্ধী। আজিৰ প্ৰশ্ন নং 4 হৈছে ভাৰতৰ প্ৰথম মহিলা সাংসদ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাধাবাই। আজিৰ প্ৰশ্ন নং 5 হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে সৰোজিনী নাইডু। আজিৰ প্ৰশ্ন নং 6 হৈছে ভাৰতৰ প্ৰথম মহিলা গভৰ্ণৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাজিয়া চুলতান। আজিৰ প্ৰশ্ন নং 7 হৈছে ভাৰতৰ প্ৰথম মহিলা IAS কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আন্না জৰ্জ। আজিৰ প্ৰশ্ন নং 8 হৈছে ভাৰতৰ প্ৰথম মহিলা IPS কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কিৰণ বেদী। আজিৰ প্ৰশ্ন নং 9 হৈছে ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে সুচেতা কৃপালানি। আজিৰ প্ৰশ্ন নং 10 হৈছে অন্তিমটো প্ৰশ্ন হৈছে ভাৰতৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল অমৃতা কৌৰ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানেই। আশা কৰোঁ যদিহে আপোনালোকক ভিডিঅ'টি পছন্দ আহে তেতিয়াহ'লে মোৰ ভিডিঅ'টো যিমান পাৰে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলত আপুনি নতুনকৈ আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল। জয় আই অসম, জয় ভাৰত, বন্দে মাতৰম।